এইফালে লৈ লৈছোঁ মায়ে দি থৈ গৈছে এতিয়া মই ভাতটো খাম আৰু আপোনালোকে চাই থাকক ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 4 দিন হ'ল no reply তোমাৰে পদুম চকুটি জুই মই নামাৰা তুমি বিজুলি মোৰ হুৱে বাৱে লৰা পৰিছে কুজুটি খাই বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক মানে দেখুৱাম অন্য এটা ভিডিঅ' আৰু যিটো ভিডিঅ' মানে আপোনালোকক মানে ঘৰটো বনোৱাৰ ভিডিঅ' পাৰ্ট বাই পাৰ্ট ছিষ্টেমত আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু তাৰে ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই আজি সাজু হৈছোঁ আজি হ'ব আমাৰ ছেকেণ্ড টু ব্লগছ আৰু ঘৰৰ মানে ছেকেণ্ড টু ব্লগছ হ'ব আৰু সেই ব্লগছটো মানে থাকিব আজি আমাৰ মানে ঘৰত মানে টিউবৱেল পুতিম আৰু টিউবৱেল পুতাৰ লগতে এটা সৰু সুৰাকৈ খানাও আয়োজন হৈছে সেই খানাটোনো কেনেকুৱা হ'ব কি হৈছে কি নাই হোৱা সকলোখিনিয়ে দেখুৱাম আপোনালোকে ভিডিঅ'টো একদম মানে খুব ধুনীয়া এটা ভিডিঅ' পাব আপোনালোকে আদি পৰা অন্তলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জয় আই অসম কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে তোমাৰ পদুম চকুটি মই না আমি বৰ্তমান আহি পালোহি সেইটো স্থান যিটো স্থানত আমাৰ ঘৰটো আছে আপোনালোকক মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁৱেই আৰু যিটো স্থানত আমি মানে এতিয়া ঘৰটো বৰ্তমান আছে আৰু তাত বৰ্তমান আমি আহি পালোহি আৰু তাৰ পৰিৱেশটো আমাৰ কি হৈ আছে কি নাই হোৱা আপোনালোকক দেখুৱাম বুলি কথা দিছিলোঁ যিহেতু এতিয়া দেখুৱাম বলক আপোনালোকে ভিডিঅ'টো একদম লাষ্ট এণ্ডিঙলৈকে চাই থাকিব মানে খুব সুন্দৰ পাব এয়া এনেকৈ কাম চলি আছে আজি টিং মাৰিছোঁ যিহেতু এয়া এইফালে টিং অলপ মাৰিবলগীয়া বাকী আছে সেয়া টিং মৰা হৈছে আৰু এইজন আমাৰ মেইন ডাঙৰীয়া এইজনৰ কৰাই লৈছোঁ আমি মাটিভাগ আৰু এইফালে ঘৰৰ কাম এনেকৈ বৰ্তমান চলি আছে মানে এতিয়া আমি বৰ্তমান ভিতৰলৈ যাম আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম মানে ভিতৰত কি হৈ আছে কি নাই হোৱা সকলোখিনি চাই থাকিব মানে খুব ধুনীয়া পাব আৰু কি যোগাৰ কৰিছোঁ কি যোগাৰ নাই কৰা মানে সকলোখিনি দেখুৱাম আপোনালোকে একদম মানে মজা পাব চাই থাকিব দেই ৰেডি কৰি আছে এই বৰ্তাজনে টিউবৱেলৰ এতিয়া কাম ভাল টিউবৱেল ফিটিং কৰে তাৰপৰা এইজনে এতিয়া টিউবৱেল ৰেডি কৰিছে আৰু এইফালে মিস্ত্ৰী লাগি আছে এইফালে এনেকৈ পাইপ পুতি আছে বৰ্তমান এইফালে পাইপ পুতি আছে কি মজা আছে চাই লওক দেখিছে গাইছ মানে এতিয়া আমি বৰ্তমান আছোঁ ভিতৰত আৰু ভিতৰত মায়ে এইফালে খানা ৰান্ধি আছে এয়া হৈছে মা আৰু মায়ে খানা বৰ্তমান ৰান্ধি আছে আৰু এয়া দেউতা আৰু দেউতাই এইফালে পাচলি কাটি আছে একদম মানে কি ৰঙালাও কাটিছে আৰু আপোনাৰ এইফালে বন্ধাকবি আছে ৰঙালাও আছে এনেকৈ পূৰা মিক্স চব্জি এখন বনাব আৰু লগতে এইফালে এনেকৈ চাহ বাকি আছে চাহ এয়া যিটো কাম কৰা মানুহখিনিক দিব লাগিব বৰ্তমান চাহ আৰু সেই চাহ বৰ্তমান এনেকৈ কাটি আছে গাখীৰ চাহ এয়া চাই লওক গাইছ মানে আজি খানা ভাগ আমাৰ কিহৰে আয়োজন হৈছে আমাৰ সকলোখিনিয়ে দেখুৱাম মানে আজি হাঁহে বাঁহে একদম মানে মজা খানা আৰু আপোনালোকে চাই থাকিব একদম মানে কি ধুনীয়া এটা সুন্দৰ ভিডিঅ' আৰু আজি এটা কি বিশেষ মানে আমাৰ ঘৰৰ এজন মেম্বাৰক লৈ আহিছোঁ যিজন মেম্বাৰ মানে আমাৰ খুবেই জনপ্ৰিয় আমাৰ মনত এয়া পিছত চমক দি লৈ আহিছোঁ এয়া আমাৰ মায়ে বৰ্তমান এতিয়া চাহ দিবলৈ গৈছে আৰু এইফালে কাম কৰা মানুহখিনিক যিহেতু চাহ দিব লাগিব আৰু এইফালে আমাৰ দেউতাই ৰঙালাও আৰু এইফালে লেবৰা ভাজিৰ কাৰণে ধুনীয়াকৈ বনাই আছে এইবোৰ য'তে যধমধু হৈ আছে দেখিছে যিহেতু আজি টিউবৱেলৰ মিস্ত্ৰীও আহিছে আৰু লগতে বাঁহৰ মিস্ত্ৰীও ঘৰখন বনোৱাৰ কাম বৰ্তমান চলি আছে এইফালে ভাতৰ কাৰণে পানী গৰম কৰি ৰাখিছে একদম মানে ভাত একোটা বনোৱা হ'ল আৰু ভাত বনাবলৈ আছে আৰু হাঁহ বৰ্তমান এতিয়া এটা আছে আৰু চিকেনৰ কাৰণে যিয়ে হাঁহ খায় হাঁহৰ কাৰণে আৰু যিয়ে চিকেন খায় চিকেনৰ কাৰণেও আমি চিকেন ব্যৱস্থা কৰি আছোঁ আপোনালোকে চাই থাকক মানে খুব ধুনীয়া এটা ভিডিঅ' আৰু সেই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই চাব পাৰিব মানে একদম মানে ধুনীয়া এটা ধামাকাদাৰ ব্লগছ
এতিয়া মাংস বৰ্তমান বনাই আছে। অকণমান মানে কামত লাগি থকাৰ কাৰণে মানে আমি কেনেকৈ বনাইছে মই আপোনাক আইটেমবিলাক ক'ব ল'লে অলপ দিগদাৰ হ'ল। এইফালে ভাত হৈ গ'ল, এইফালে ইয়াত চব্জি আছে, ইয়াত চব্জি আৰু এইফালে আছে এনেকৈ মাংস বনাই আছে। এইফালে আৰু এইফালে আমি এনেকৈ বৰ্তমান কামতো লাগি আছোঁ। মই ভিডিঅ'টো ভালকৈ বনাব পৰা নাই কাৰণ মই এতিয়া বৰ্তমান অলপ কামত ব্যস্ত হৈ আছোঁ। মায়ে এইফালে খানা চানা বনাই আছে, এইফালে টিবল পুতি আছে, এইফালে টিং লগাই আছে কাম কৰা মানুহসকলে। আৰু আপোনালোকে চাই থাকক, মানে লাষ্ট এণ্ডিঙলৈকে ভিডিঅ'টো চাব, তেতিয়া ভাল পাব, মানে সকলোৱে চাই ভাল পাব বুলি মই গেৰাণ্টি দিছোঁ। একদম মানে খুব ধামাকাদাৰ এটা ব্লগছ। আৰু যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি থাকিব, শ্বেয়াৰ কৰি থাকিব, লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। গাইছ, এতিয়া মানে আমি বৰ্তমান এতিয়া এনেকৈ খানা চানা ৰেডি হৈ গ'ল। এতিয়া ৰেডি হোৱাৰ পিছত এতিয়া সকলোৱে এনেকৈ ভাত পানী খাবলৈ খাই আছে আৰু আমি অলপ পিছত খাম, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব খালি সেইদৰে। আৰু এইফালে লৈ লৈছোঁ, মায়ে দি থৈ গৈছে। এতিয়া মই ভাতটো খাম আৰু আপোনালোকে চাই থাকক। কলপাত দি দে, কলপাত দে, কলপাতখন দিয়ক। বৰ ধুনীয়া। মজা। 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 হাঁহৰ মাংস। পুৰা গৰম উঠি গৈছে। কাতি মাহত হাঁহৰ মাংস খোৱা মজাটো বেলেগ, তাকো হাঁহে আৰু কোমোৰাই। কেনেকুৱা লাগিব আৰু, একদম আল্টিমেট। মানে পুৰা গৰমত পুৰা গা ফাটি গৈছে। বন্ধুসকল, এতিয়া প্ৰায় ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিব লাগিব, কাৰণ আমাৰ প্ৰায় ঘৰটো আজিৰ পৰা প্ৰায় আপোনাৰ 100% আপোনাৰ প্ৰায় 85% মান হৈ গ'ল। আৰু প্ৰায় আৰু আধা অংশ আছে। সেই আধা অংশখিনি হৈ গ'লে মানে আপোনালোকক এনেকৈ ভিডিঅ'টোৰ দ্বাৰাতো দেখুৱাই থাকিম। আৰু তাৰপিছতে মানে আমি লাষ্ট এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।